বিগত 2 বৰ্ষ মহামাৰী সদৃশ কোভিডে যেন হতাশ কৰিছিল অসমৰ কলা সংস্কৃতিৰ পথাৰখন। এই বৰ্ষত আংশিক শিথিল লকডাউন আৰু এছপিৰ পাছত এতিয়া ৰাজ্যত নামঘৰে যেন গুৰুজনাৰ অনুপম সৃষ্টি, ভাওনাৰ বচন আৰু খোলতালৰ চাপৰ। বিশ্বনাথতো তাৰ ব্যতিক্ৰম নহয়। বিশ্বনাথৰ ভিৰগাঁৱতো যোৱা 9 নৱেম্বৰ আৰু 10 নৱেম্বৰ নিশা ভিৰগাঁও নাম ধৰ্ম সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ল কৰ্ণপৰ্ব ভাওনা। পিকু ভূঞা আৰু দিলীপ ভূঞাৰ পৰিচালনাত মানস শইকীয়া, মিতুমণি শইকীয়া, ৰমেন বৰা, লক্ষী বৰা, ৰিপুল শইকীয়া, জাহ্নু হাজৰিকা, কস্তুৰী শইকীয়া, চয়নিকা শইকীয়া, ভাস্বতী হাজৰিকা প্ৰমুখ্যে অভিনয় শিল্পীসকলে সুন্দৰ অভিনয়েৰে উপস্থিত বহু দৰ্শকক আমোদ দিবলৈ সক্ষম হয়। যোৱা 9 আৰু 10 নৱেম্বৰ তাৰিখে আমাৰ বিশ্বনাথ চাৰিআলি ভিৰগাঁৱত যি কৰ্ণপৰ্ব নাটভাগ অনুষ্ঠিত হৈ গ'ল। খুব সুন্দৰভাৱে আমাৰ নাটভাগ অনুষ্ঠিত হ'ল আৰু প্ৰভু ভগৱন্ত নিশ্চয় কৃপা কৰিছে। আৰু তাৰ লগতে আমাৰ উক্ত ভাওনা ভাগত যিসকল সদাশয় ৰাইজে আমাক সহায় সহযোগিতা আৰু উপস্থিত থাকি আমাক সুন্দৰভাৱে পৰামৰ্শ দিলে, দিহা পৰামৰ্শ দিলে, তেখেতসকলকো আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে শিল্পী কলা কৌশলীসকলকো আমি ইয়াৰ মাধ্যমেৰে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি আশা ৰাখিছোঁ যে আগলৈ যাতে এনেকৈ আমাৰ গাঁৱত এনেকৈ যাতে আমাৰ অনুষ্ঠান আমি পাতি থাকিব পাৰোঁ। সকলোৰে সহায় সহযোগিতা আৰু আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুদিনীয়াকৈ অনুষ্ঠিত কৰ্ণপৰ্ব ভাওনা ভাগৰ সফলতাৰ আঁৰত বাদ্যযন্ত্ৰৰ মূল দায়িত্বত থকা ৰুবু শইকীয়াৰ অৰিহণা যথেষ্ট। লগতে শব্দ আৰু পোহৰৰ দায়িত্বত আছিল কিশোৰ দাস।